বন্ধুসকল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আকৌ এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি মই এটো ড্ৰেছত কাৰণ মই আজি এটা কভাৰ ভিডিঅ' শ্বুট কৰিবলৈ যাম আৰু ক'ত যাম কি কথা ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়া গম পাব অকণো স্কিপ নকৰিব চাই থাকক ভিডিঅ'টো শেষলৈকে এয়া ঘৰৰ পৰা ওলালোঁ যাবলৈ বারো ভাল পোৱা দেখি মন থমকি বুজিলো এয়া ভাল পোৱা বুজিলো এয়া ভাল পোৱা আজি মই মোৰ কভাৰ ভিডিঅ'টো শ্বুট কৰিবলৈ বোকাখাটৰ মাণ্ডু ৰিজৰ্টলৈ আহি আছোঁ ৰিজৰ্টখন কঁহৰাত আছে মানে বোকাখাট আৰু কঁহৰাৰ বৰ্ডাৰত আছে চাই থাকক ভিডিঅ'টো শেষলৈকে সকলোখিনি ধুনীয়াকৈ আপোনালোকক দেখুৱাই যাম যিমানখিনি পাৰোঁ এইফালে এয়া গেটত নাম্বাৰ ৰাখি আছে আমাৰ আৰু আমি ইয়াত পালোহি মাণ্ডু ৰিজৰ্টত এতিয়া চাই থাকক ভিডিঅ'টো ইমান ধুনীয়াকৈ পাহাৰৰ মাজত ৰিজৰ্টখন বনাইছে ইমান এটা শান্ত পৰিৱেশ গাড়ীৰ পৰা দেখিয়ে ইমান ভাল লাগিছে নামি চাগে আৰু ধুনীয়া পৰিৱেশ এটা দেখিবলৈ পাম আপোনালোককো দেখুৱাই যাম চাই থাকিব কিমান ধুনীয়া চাওকচোন আপোনালোকে পাহাৰ দেখি থাকি সেইফালে সেয়া এইফালে ৰিচিপশ্যন চেণ্টাৰ এইটো এইফালে এয়া মা তাৰপিছতে এইফালে যে দেখিছে আপোনালোকে ইয়াৰ ওপৰলৈ উঠি এটা ছুইমিং পুল আছে ধুনীয়াকৈ আৰু এইফালে চাওকচোন লাক্সাৰী হাউচকেইটা কিমান ধুনীয়া লাগিছে ধুনীয়া এটা পৰিৱেশ ইয়াত লাক্সাৰী টেণ্টত আপোনালোকে থাকিব পাৰে দুই এৰাতি থাকি গোটেই মাণ্ডুখন ধুনীয়াকৈ আপোনালোকে চাব পাৰে আৰু ইয়াত পৰিৱেশটোও ভাল শান্ত পৰিৱেশ আৰু কিমান চাৰ্জ লয় ইয়াত মানে এৰাতিত থাকিলে সেইটো বাৰু ভালকৈ নাজানিম কাৰণ আমি থকাকৈ অহা নাই আপোনালোকে আহিলে গম পাব বাৰু আৰু যোনে যোনে তাত থাকিবলৈ আহে সেয়ে তেওঁলোককহে তাত সোমাবলৈ দিয়ে আৰু আমিতো এতিয়া থাকিবলৈ অহা নাই কভাৰ ভিডিঅ' কৰিবলৈহে আহিছোঁ তো সেইকাৰণে আমাক মানে সোমাবলৈ নাই দিয়া তাৰপিছতে মই দেখুৱাব পৰা নাই সেইকাৰণে নহ'লে মই ৰুম টুৰ কৰি দিলোঁহেঁতেন কিন্তু দেখুৱাবলৈ নাই দিয়া যেতিয়া এতিয়া আৰু বাকী বাহিৰৰখিনিকে দেখুৱাইছোঁ আৰু আপোনালোকক সেয়ে মই ভাবিছিলোঁ সেই লাক্সাৰী টেণ্টকেইটাৰ ফ্ৰণ্টত ইমান ধুনীয়া এখন গাৰ্ডেন আছে তাতে ধুনীয়াকৈ মই কভাৰ ভিডিঅ'টো ফাৰ্ষ্টখন শ্বুট কৰিব পাৰিলোঁহেঁতেন কিন্তু তাত এতিয়া নিদিলে যেতিয়া আমি এতিয়া এইফালে আহি আছোঁ এইফালে চাওকচোন চাহ বাগিচাখন ইমান ধুনীয়া লাগিছে দেখি ইমান ধুনীয়া জেগা মনটো ভাল লাগি গৈছে আপোনালোকেও আহিব ইয়াত ভিজিট কৰিব বহুত ধুনীয়া ধুনীয়া প্লেচ আছে মইতো আজি ইয়াত শ্বুট কৰিবলৈ আহিছোঁ মানে কভাৰ চঙৰ মই কভাৰ ভিডিঅ' এটা মানে কৰিম আৰু প্ৰথমতে চাই লৈছোঁ আৰু ঠাইটুকুৰা বহুত ধুনীয়া আপোনালোককো দেখুৱাই গৈছোঁ লগতে বাৰু এইফালে সোমাই আহিলে মাণ্ডুৰ ভিতৰলৈ সোমাই আহিলে এনেকুৱা লাগিব যেন আপুনি মাণ্ডুৰ ভিতৰত নায়েই ইমান ধুনীয়া শান্তশিষ্ট পৰিৱেশ আৰু মাণ্ডুৰ আণ্ডাৰতে যে এই গোটেই এৰিয়াটো আছে সেইটো মানে ধৰিবই নোৱাৰি বহুত ভিতৰত কাজিৰঙা কঁহৰাত আছে ৰিজৰ্টখন মানে বোকাখাট কাজিৰঙা আৰু ইয়াতে শ্বুটটো কৰিম আজি আগতে প্ৰথমতে আহি পেলাই চাই লৈছোঁ আৰু ঠাইটুকুৰা ইমান ধুনীয়া চাৰিওফালে একদম পাহাৰ দেখি থাকি কি ধুনীয়া আপোনালোকো আহিব বহুত ধুনীয়া ঠাই ঠাণ্ডা পৰিৱেশ একদম ইমান বেছি মানুহো নাই ইয়াত আজিৰ দিনটোত মানে আজি আমি অহা সময়খনত কোনো মানুহো নাই একদম ঠাণ্ডা পৰিৱেশ একদম শান্ত ধুনীয়া পৰিৱেশ নিজান হৈ আছে একদম চাৰিওফালে পাহাৰো দেখি থাকি ইমান ধুনীয়া ইয়াত ব'টিং কৰিবলৈ দিয়ে আৰু এতিয়া মানুহ ইমান নাই কাৰণে কৰা নাই আৰু দেখুৱাবও পৰা নাই তেনেকৈ এইফালে এইটো বাথৰুম হয় Wow. এইফালে আপোনালোকে ইয়াত ব'টিঙো কৰিব পাৰিব বহুত ধুনীয়াকৈ ইয়াত দিয়া আছে এতিয়া বাৰু নিজান হৈ আছে যে মানুহ ইমান বেছি নাই বাৰু যদি থকা হ'লে মই আপোনালোকক দেখুৱালোহেঁতেন যদি মোৰ সময় হয় সম্ভৱপৰ যদি হ'ব পাৰে মানে অকণমান সময় ভিডিঅ'টো শ্বুট কৰি হোৱাৰ পাছত
তো ট্ৰাই কৰিম দেখুৱাবলৈ আপোনালোকক সকলোবোৰ চাই থাকিব ভিডিঅ'টো শেষলৈকে। থুলমূলকৈ অকণমান এনেই ঠাইটুকুৰাত চালোঁ, চাই পেলাই মানে এতিয়া শ্বুটটো কৰি লওঁ, তাৰপাছত আৰু ভালকৈ চাম। মই ইয়াৰ ফ্ৰণ্টত এই জেগাটুকুৰাত কৰিম বুলি ভাবিছিলোঁ ভিডিঅ'টো আৰম্ভ, কিন্তু ইয়াত কৰিবলৈ নিদিয়ে। সেইকাৰণে আকৌ এইফালে আহিলোঁ। ইয়াত ধুনীয়াকৈ চাংঘৰত উঠি আছোঁ, ধুনীয়া লাগিছে চাওকচোন পৰিৱেশটো। আমি ইয়াত অলপমান ভিডিঅ'টোৰ আধাটো মানে শ্বুট কৰিলোঁ বাৰু, বাকীখিনি কৰিম আৰু। এতিয়া চাহ খাইছে মানুহবিলাকে, মাহঁতে মানে। এইফালে মা দেউতাই চাহ খাই আছে। মোৰ শ্বুট ইয়াত কমপ্লিট হৈ গ'ল একেবাৰে, আৰু এতিয়া মানে আপোনালোকক মই দেখুৱাব নোৱাৰিলোঁ মই শ্বুট কৰি থকা সময়ত, মই নাচি থকা সময়ত ভিডিঅ'খিনি, কাৰণ মোৰ লগত মা দেউতা আৰু ভাইটি আহিছিল, আৰু লগতে মোৰ দাদা এজন আহিছিল। সেই দাদাজনে মোক ভিডিঅ' কৰি দিছিল, সেইবাবে মই এতিয়া মানে ভাইটিটো খেলাত ব্যস্ত হৈ আছিল, সেইকাৰণে মোক ভিডিঅ' কৰি দিয়া মানুহে মই বিচাৰি নাপালোঁ। সেয়াই আপোনালোকক মই নাচি থকা বা কভাৰ ভিডিঅ' বনাই থকা সময়ৰ ভিডিঅ' দেখুৱাবলৈ নোৱাৰিলোঁ। একো নাই বাৰু, এইটো চেনেলতে মই অতি সোনকালেই মোৰ কভাৰ ভিডিঅ'টো আপলোড কৰিম, আপোনালোকে চাব আৰু কেনেকুৱা পাইছে ক'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ কভাৰ ভিডিঅ' শ্বুট হৈ গ'ল কমপ্লিট, তাতে হৈ গ'ল। আৰু এতিয়া অৰ্কিড আহিছোঁ কাজিৰঙা। মানে কি হ'ল, তাত শ্বুট কৰি আহিছোঁ এতিয়া, আৰু বহুত ভাগৰো লাগিছে। তাত মানে চাম বুলি ভাবিছিলোঁ, আপোনালোককো বাকীখিনি বস্তু ধুনীয়াকৈ দেখুৱাম বুলি ভাবিছিলোঁ, সময়ো আছিল হাতত, কিন্তু নোৱাৰিলোঁ। তাত মানে ৰিচিপশ্যনতো গৈ চালোঁ, বহুত দাম। খোৱা বোৱা কৰিবলৈ কাৰণেও মানে বহুত দাম, সেইকাৰণে তাত ভাবিলোঁ কি নাথাকোঁ আৰু। এইফালে ওচৰতে অৰ্কিডো আছে, অৰ্কিড গাৰ্ডেন আছে কাজিৰঙাৰ, তাতে ভাইটিয়েও উৎপাত কৰি আছিলে, মানে অকণমান তাতো খেলিবলৈ পোৱা নাই ন, অকল মানে য'তে ত'তে ঘূৰি ফুৰিছে। তাত ভালকৈ য'তে ত'তে যাবলৈও নিদিয়ে, চবতে চাৰ্জ লাগে কিবা এটা নহয় কিবা এটা। তো সেইকাৰণে মানে ইয়াত অৰ্কিড গাৰ্ডেনলৈ লৈ আহিলোঁ। ইয়াতে ধুনীয়াকৈ খেলা ধূলা বস্তুও আছে, ধুনীয়াকৈ পাৰ্কো আছে ভিতৰৰ ফালে। সি ফূৰ্তি পাব অকণমান, সেইকাৰণে তাক ইয়ালৈ লৈ আহিছোঁ। আৰু তাত খোৱা বোৱা কৰা নহ'লে, এতিয়া ক'ত কৰা হয় জানো, দেখা যাব আৰু। ইয়াত চাই লওঁ, ইয়াতো ফুৰা হৈছে আৰু মানে তাত কভাৰ ভিডিঅ' শ্বুট কৰিবলৈ যোৱা নিচিনা হ'ল, আৰু ইয়াত এতিয়া ফুৰিবলৈ অহা নিচিনা হৈছে আৰু। চাই থাকক ভিডিঅ'টো। একো প্লেনিং নকৰাকৈ মানে আজি ইয়ালৈ আহিবলগীয়া হ'ল আৰু ধুনীয়া জেগা এটুকুৰালৈ আহিলোঁ। মাণ্ডুতকৈও ধুনীয়া, চাওকচোন কিমান ধুনীয়া ঠাইটুকুৰা। আগফালে গেটত বাইদেউজনীক সোধোতে কৈছিলে যে এই অৰ্কিড গাৰ্ডেনখন একেবাৰে শেষলৈকে 28 নে 29 বিঘা মাটিত আগুৰি আছে। তো ভাবকচোন কিমান ডাঙৰ হ'ব, ধুনীয়া হ'ব। আৰু চাই যাওকচোন কিমান ধুনীয়া। ইয়াত মানে চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, চাওকচোন চাৰিওফালে কিমান ধুনীয়াকৈ এইবোৰ গছ গছনি লতাৰে সজাইছে, এইবোৰ ধুনীয়াকৈ ঠাইটুকুৰা। মানে মানুহ আহি দেখি যাতে ভাল পায়, সেই তেনেকুৱাকৈ মানে বস্তুটো সজালে দেখিও ভাল লাগে। ৰাতি আহে এন্ধাৰ লগতে লৈ, তোমাক বিচাৰো জোনাকী বুলি। যৌৱনৰে নিজান পদূলি, তোমাক বিচাৰো লগৰী বুলি। লাজ কিয় লাগেনো ৰঙা ৰঙা হ'বলে, নাচে কিয় দুচকু। সেইফালে আগত গৈ পেলাই ব'টিং কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ। এইফালেও আমি গৈ আছিলোঁ, কিন্তু এইফালে দেখোন মূৰলৈ গৈ পেলাই একদম নিজান, একোৱেই নাই। তো সেইকাৰণে আকৌ ঘূৰি আহিবলগীয়া হ'ল। ঘূৰি আহিলোঁ এইফালে চাওকচোন, এখন ধুনীয়া পাৰ্ক আছে, সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে ধুনীয়াকৈ। এবাৰ ভাইটিয়ে জোলনা ঝুলি আছে, আৰু এইফালে চাওক কিমান ধুনীয়া ডাইন'ছৰৰ ওপৰত মানে তেনেকৈ খেলনা বস্তু বনাই দিছে ধুনীয়াকৈ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আগলৈও গৈ আছোঁ, চাওঁ কি আছেনো আগলৈ। ইয়াত আৰু সকলোবোৰ দৃশ্য এনেকুৱাই, মানে চাৰিওফালে সেউজীয়া আৰু সেউজীয়া, তাৰ মাজতে মানে নাৰ্চাৰী আছে। আৰু এইফালে এইটো এটা মিউজিয়াম, ইয়াত সোমোৱাই নহ'লে বাৰু আমাৰ, তথাপিও বাহিৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ। দেৰি হৈছে ঘৰলৈ যাবলৈও, তথাপিও মানে সোমোৱা নহ'লে, কিন্তু গেটত এনেই পইচাটো দি পেলাই মানে মোটামুটিকৈ আৰু অৰ্কিডখন চাই গৈছোঁ। আৰু পাছত যদি আহোঁ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম, তেতিয়া ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে চাওকচোন ফুলবোৰ, ইয়াত মানে চাৰিওফালে গছ গছনিৰে ভৰা নহয় জানো আৰু অৰ্কিডখন, সেইকাৰণে মানে যোনফালে গৈছোঁ সেইফালে মানে বিচা, জোক, কুমজেলেকুৱা, এই তিনিটা বস্তুক মানে আপোনালোকে ইয়াত দেখিবলৈ পাবই। আৰু ময়ো মানে সাৱধানে খোজকাঢ়ি আছোঁ, বৰ ভয় লাগে সেই তিনিটা বস্তুলৈ। তাৰপিছতে ভিডিঅ'কেইটা কৰি আছোঁ, আৰু এইফালে ভিডিঅ'কেইটা কৰি দেৰিও হৈছে ঘৰলৈ যাবলৈ। যাওঁ আৰু আপোনালোকক দেখুৱাইছোঁ। পাছত যদি ভালকৈ আহোঁ তেন্তে ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। চবৰে মানে ভালকৈ বৰ্ণনা দিবলৈও, মোৰ কথাখিনি ক'বলৈও মানে অকণমান প্ৰব্লেম হৈছে আজি, সেইটো কাৰণে মই ভাগৰো লাগিছে, ক'বও পৰা নাই একো। সেইকাৰণে অকল ভিডিঅ'কেইটা কৰি থৈছোঁ আৰু আপোনালোকক দেখুৱাই গৈছোঁ ধুনীয়াকৈ।
লৰালৰি হৈছে যে সেইকাৰণে অকল ভিডিঅ'কেইটা কৰি থৈছোঁ, মানে ভালকৈ মুখেৰে ধুনীয়াকৈ ভিডিঅ'টোৰ যোগেৰে কৈ দেখুৱাই গ'লে চাবলৈ ভাল লাগে ভ্লগবোৰ, কিন্তু এনেকৈ কৰিবলৈ মোৰ মানে সময়ৰ অভাৱ। সেইকাৰণে মই অকল ভিডিঅ'কেইটা কৰি থৈছোঁ আৰু ঘৰত আহি কথাখিনি ধুনীয়াকৈ আপোনালোকক বুজাই পিনি কৈ দিছোঁ। আকৌ পাছত আহিলে ধুনীয়াকৈ ভিডিঅ' কৰিম। এইবাৰৰ কাৰণে এনেকৈয়ে ভিডিঅ' বনালোঁ আৰু। আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ, মানে ইয়াত খানাটো নহ'ব, আইটেম নাই, তো সেইকাৰণে বেলেগ ক'ৰবাতে খাব লাগিব। ইয়াৰ পৰা ওলালোঁ আৰু চাই চিতি ধুনীয়াকৈ, গোটেইখিনি চাবলৈ সময়ে নহ'লে বাৰু, অকণমান দেৰিও হৈছে, সেইকাৰণে যিখিনি পাৰিছোঁ সেইখিনিকে চাইছোঁ আৰু। আমাৰ মানে আজি লাকটো একেবাৰেই বেয়া। মান্দুটো সেয়া খোৱা বোৱা প্লেনিং ভালকৈ নকৰিলোৱে, এইফালে ইয়াত খাম বুলি আহিলোঁ, ইয়াতো এতিয়া আইটেম নাই, তো হোটেলতে খাব লাগিব আৰু। ভাইটিক চাওকচোন কেনেদৰে কান্দি আছে, সি খেলিবলৈ নাপালে, মানে দেৰি হ'ল ন, সেইকাৰণে মানে সি খেলিবলৈ লৈছিলেহে পাৰ্কখনত, মানে সেইকাৰণে কান্দি আছে হোটেলতো আহি পেলাই। এতিয়া খাই বৈ যাওঁগৈ আৰু। আজিৰ এই ভ্লগটো যদি আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিটো কভাৰ ভিডিঅ' শ্বুট কৰিবলৈ মই মান্দুলৈ আহিছিলোঁ, সেই কভাৰ ভিডিঅ'টো মই এইটো চেনেলতে আপলোড কৰিম। আপোনালোকে যদি সেইটো ভাল পায় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।